নমস্কাৰ মাজ ৰাতিৰ স্বামী স্ত্ৰীৰ কথা কওঁ শুনক মানে মাজ ৰাতি এই ঘৈণীয়েকে গিৰিয়েকক জগাইছে হৈৰি উঠকচোন গিৰিয়েকে সুধিছে কি হ'ল বোলে বাহিৰত কিবা শব্দ হৈছে ঘিটিক ঘাটাক খিটিক মিটিক এনেকুৱা শব্দ হৈছে চুৰ আহিছে এনেকৈ কৈছে গিৰিয়েকে কৈছে বোলে চুৰে শব্দ কৰি আহিব নি মনে মনে আহিব শুই থাকা বুলি কৈছে আকৌ অলপ দেৰিৰ পিছত ঘৈণীয়েকে গিৰিয়েকক জগাইছে হৈৰি উঠক বোলে কি হ'ল চুৰ আহিছে কেনেকৈ গম পালা একো শব্দ হোৱা নাই এতিয়া দ্বিতীয়টো কওঁ শুনক মই যেতিয়া গড়গাঁও কলেজত পঢ়ি আছিলোঁ তাৰ ফাংচনত কোৱা জোক এটা কওঁ সেইটো 1979 কথা 1979 হয় মানে কৌতুকটোত মোক পঢ়োৱা শিক্ষকসকলে হাঁহিছে সিমান হহা নাই এতিয়া কৌতুকটো কওঁ শুনক আগতে মানে কি বহুত দিনৰ আগতে গুৰুৰ ঘৰত থাকি লৰাই পঢ়িব লাগিছিল গুৰুক কাম কৰি দিব লাগিছিল আৰু ঘৰলৈ গ'লে কিবা নহয় কিবা বস্তু লৈ আনিছিল ঘৰৰ পৰা এটা ল'ৰা আছে পঢ়োতে মনোযোগ দি পঢ়ে কিন্তু সি ঘৰলৈ গ'লেও একো বস্তু নানে গুৰুলে এদিন কি হ'ল সি এক মলা পায়স লৈ আহিছে আনি সি ছাৰক দিলেহি মানে গুৰুক বোলে ছাৰ আপোনালৈ আনিছিলোঁ ছাৰে খাই চালে একদম গাখীৰতে বনোৱা পানী অকণো দিয়া নাই কাজু খিচমিচ চিচমিচ দি বনোৱা একদম টিপ টপ হৈছে ছাৰে খাই চালে অকণমান খাই চাই ক'লে তই মোলৈ কোনোদিন একো বস্তু নানো আজিনো কেলে আনিলি কি মন কৰি আনিলি বোলে ছাৰ কালি আমাৰ মায়ে পায়স বনাইছিলে পায়স বনাই থৈ দিওঁতে ফটকৈ আহি কুকুৰটোৱে খাই দিলে মায়ে কৈছিলে পেলাই দে মই বোলো পেলাই দিয়াতকৈ ছাৰলৈকে লৈ যাওঁ তো ছাৰে আৰু কুকুৰে খোৱা বস্তু খাব নি মলাটো খিৰিকীয়েদি বাহিৰলৈ দলিয়াই দিলে তো মলাটো ভাগি থাকিলে তো ল'ৰাটোৱে ভীষণ কান্দিছে আৰু তো ছাৰৰ দুখ লাগি তাক সুধিলে যে তই ইমান কান্দিছ যে তোক মই মাৰিছিলোঁ নি সি তেতিয়া কৈছে ছাৰ আপুনি মৰা নাই ঠিক কিন্তু আপুনি মাটিৰ মলাটো ভাঙিলে সেই মাটিৰ মলাটোত ভাইটিয়ে ৰাতি পেচাব কৰে মায়ে তোক মোক মাৰিব যেতিয়াই ঘৰলৈ যাম তেতিয়াই মোক মাৰিব